বাকী ৰাইজলৈ মোৰ নমস্কাৰ এণ্ড আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ফাৰ্ষ্ট আজি মই ভিডিঅ'টোত লৈ আহিছোঁ কেইটামান টপিকৰ ওপৰত। টপিক এটা হ'ল যে আপোনালোকে ভিডিঅ' কেনেকৈ এডিট কৰিব। ভিডিঅ'কেইটা কেনেকৈ এডিট কৰিবলৈ মানে ভিডিঅ' আপোনালোকে বনাই ধৰি লওক শ্বুটিং কৰে, ক'ৰবাত যায়, ফুৰিব যায়, পিকনিক যায়, ভিডিঅ'কেইটাতো আপোনালোকে মোবাইলত ভিডিঅ'কেইটা কৰি থৈ দিয়ে। পিছত ভিডিঅ'কেইটাত গান চান কেনেকৈ লগাব, ভিডিঅ'কেইটা কেনেকৈ বনাব ধুনীয়াকৈ ধৰি লওক প্ৰফেশ্যন টাইপত। সেইখিনিৰ কাৰণে মই এপ 3টা নে 4টা এপ ভাল ধুনীয়া এপ পাইছোঁ। চ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ, আগবঢ়াই দিছোঁ। চ' চাওঁ বলকচোন। প্ৰথম এপটো প্লে ষ্ট'ৰত যাওঁ। আপুনি প্লে ষ্ট'ৰত যাব, লাইট মোশ্যন বুলি পেলাই আছে, মই এপটো ইনষ্টল কৰি থৈ দিছোঁ। চ' তাৰপিছত ছেকেণ্ডটো হ'ল পাৱাৰ ডাইৰেক্টৰ, এইটো মই ইনষ্টল কৰি থৈ দিছোঁ। তাৰপিছত হ'ল কাইন মাষ্টাৰ, এইটো মই ইনষ্টল কৰি দিছোঁ। আৰু এটা আছিলে, এইটো ইনষ্টল কৰা নাই মই। সেইটো আপোনালোকে নিজে ইনষ্টল কৰি ল'ব, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে নিজে ইনষ্টল কৰি ল'ব। ঠিক আছে, তেনেহ'লে আপোনাক অ'পেন কৰি এটা এটাকৈ দেখুৱাই যাওঁ। কাইন মাষ্টাৰ প্ৰ' এই প্ৰিমিয়াম ভাৰ্চন হয়। চ' মই নিজৰ ইণ্ট্ৰ'টোকে বনাই আছিলোঁ, কেনেকৈ বনাব পাৰি বুলি চাই লওঁ। একেবাৰে ইজি হয়, আপোনালোকে ভালদৰে চাই ল'ব আৰু নিজে পাৰিব, বেছি হেৰি কৰিব নালাগে। এয়া মিডিয়া, ফাইল, ফ্লেক্স, ইফেক্ট, টেক্সট। তাৰপিছত ইয়াৰ পৰা মিডিয়াৰ পৰা আপোনালোকে হেৰিবিলাক চইচ কৰি পেলাই দিব পাৰে, আপোনাক দেখুৱাব নোৱাৰিম। প্লাছ অডিঅ', ইয়াৰ পৰা গানখিনি কেনেকৈ ট্ৰান্সফাৰ কৰিব লাগিব। তাৰপিছত ভিডিঅ'টো পূৰা হোৱাৰ পিছত আপুনি এইটো মাৰি পেলাই তাৰপিছত ইয়াত গৈ পেলাই ছেভ ভিডিঅ' বুলি পেলাই ভিডিঅ'টো ছেভ কৰিব পাৰিব। নেক্সটটো হ'লে লাইট মোশ্যনত যাওঁ, এইটো এপটো। তাৰপিছত আপুনি ইয়াৰ পৰা ভিডিঅ'খিনি ট্ৰান্সফাৰ মিডিয়াৰ পৰা ভিডিঅ'খিনি হেৰি কৰি পেলাই তাৰপিছত আপুনি ভিডিঅ'খিনি এডিট কৰিব পাৰিব ধুনীয়াকৈ। ইমান হেৰি নাই মানে, ক্ৰিটিকেল নাই, একেবাৰে ইজি প্ৰচেছ। তাৰপিছত আহিল আপোনাৰ নেক্সট হেৰিটো পাৱাৰ ডাইৰেক্টৰ। পাৱাৰ ডাইৰেক্টৰটো অ'পেন কৰিলোঁ। মই আৰু এটা ভিডিঅ'ৰ লিংকটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম বুলি কৈছিলোঁ যে সেই ভিডিঅ'টো আপোনালোকে হেৰিত নাপাব, প্লে ষ্ট'ৰত নাপাব। প্লে ষ্ট'ৰত মই চালোঁ, ডিলিট হৈ গ'ল বস্তুটো। সেইকাৰণে মই তলত লিংক দি দিছোঁ, লিংকৰ পৰা ডাউনলোড কৰি ল'ব। প্ৰিমিয়াম হেৰি হয়। চ' আপোনালোকে ট্ৰায়েলৰ কাৰণে এইটো 7 days ফ্ৰী হয়। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব, ফ্ৰী থাকিব। মোৰ প্ৰজেক্ট এণ্ড ষ্টাৰ্টিং এণ্ড এণ্ডিং বলকচোন চাওঁ। হৈ গ'ল। এতিয়া এই ডেছবৰ্ডৰ পৰা ভিডিঅ'বিলাক লৈ পেলাই আপোনালোকে হেৰি কৰিব পাৰিব। এইটো চাওক, মই দেখুৱাই দি আছোঁ। ইফেক্ট দিব পাৰে আপোনালোকে। এইটো চাওক, আপোনালোকে গম পালে যে কেনেকৈ এডিট কৰিব লাগে। ত' যদি আপুনি ৱাটাৰমাৰ্কটো যে দেখিছে, এই ৱাটাৰমাৰ্কটো কাটিব লাগে। এই ৱাটাৰমাৰ্কটো কাটিবলৈ হ'লে আপোনালোকৰ ট্ৰায়েল ভাৰ্চন ফ্ৰী, আং বাং এইবিলাক কিবা কিবি বুকি আছে। যদি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি এই ৱাটাৰমাৰ্কটো আহিব যেনেদৰে। যদি মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব, ৱাটাৰমাৰ্কটো নাহিব।